হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানে কি আজি গাড়ীৰ ভিতৰৰ পৰা আমি তিনিও আছোঁ আৰু প্লাছ হৈছে আপোনাৰ ৰাতি মানে ৰাতি ভিডিঅ' কৰাৰ কাৰণ এটাই হৈছে, মানে আমি যদি যাই আছোঁ পাঠশালা কি কাৰণত যাম চলে জানা নহয়, আমি গম নাপাওঁ তই লৈছে মই লৈছোঁ। তো গাইছ কিবা এটা কাৰণ আছে, তো ভিডিঅ'টো একদম চাই থাকিব। তো এতিয়া বলক। তো গাইছ আমি এতিয়া আহি পেলাই পাঠশালা, মানে পাঠশালাত স্বাধীনতা দিৱস উপলক্ষে মানে কি ধুনীয়াকৈ লাইট চাইটেদি পূৰা কি ধুনীয়া ৰভা দিছে, একদম মজা। তো আমি ফাইনেলি আহি পেলাই পাঠশালা আৰু এটাই কাৰণ, তো দেৱই নতুনকৈ দোকানখন অপেনিং কৰিছে। গাইছ তো হাৰতে আহিল বহুত বেছি ভাল লাগিল চাই, ইমান দূৰৰ পৰা যে আহিছে পাঠশালালৈকে, আৰু ইমান ডাঙৰ দোকান নহয়, টিকুট মেটি দোকান, কিন্তু হ'লে মানে এটা ফুলচোৱা হাৰতে যিহেতু আমাৰ কমিউনিটি একেলগে মানুহ, গতিকে আহি ভাল লাগছে বিৰাট। কি মই দোকানৰ নামটো দেখি দিছোঁ, আবেলি আড্ডা। এই দেৱ, মানে অপেনিং মানে কেইটা বজাত খুলবা, কেইটাত বন্ধ আছে কৈ দিয়া। তোমাৰ খোলা যাব আমাৰ ৰাতিপুৱা 4টা বজাত, 4টা বজাৰ পৰা তোমাৰ ৰাতি মানুহ যেতিয়ালৈ মানুহ থাকে তেতিয়ালৈ থাকিম আমি। আৰু যিহেতু কলেজৰ ষ্টুডেণ্ট, দিনত ভট্টদেৱ ষ্টুডেণ্ট, কলেজৰ আগতে দোকানখন, তো পাঠশালা আহিলে ভট্টদেৱ ইউনিভাৰ্চিটিৰ কাষত আহিলে হ'ল, আৰু আমাক পাব ইয়াতে। আৰু আবেলি আড্ডাত আহি কিনে পাইকলো খাই যাব, পাইক কলো পাব, চাও পাব, তেল পিঠাও পাব। মানে আই থিংক আপোনালোকক চব কৈ দিলা। তো এখানে দোকান, কলেজ নহয়, এখন কলেজৰ মানে সন্মুখতে দিছে। তো আপোনালোকে আহক আৰু খাওক, মানে কি ক'ম আৰু। খাই তুমি খাইছো কেনে লাগিল কওক? বঢ়িয়া, একদম আল্টিমেট বানিছে। থেংক ইউ ভাই। তো আগবাঢ়ি যোৱা, ধন্যবাদ। থাকিল একদম আৰু হাৰতে বম ভিডিঅ' বানি আছে, থেংক ইউ বানি থাকা। মোৰ মানে ফেভাৰিট মানে মই কেনে কৈ পাই হাৰতে আহিব লাগিব। তো আহি গ'লো আৰু একদম ভাল লাগিল, মোৰো ভাল লাগিল। তো এতিয়া যাওঁ আৰু আহিম, একদম আৰু আহিব লাগিব, এইবাৰ ভালকৈ খাব লাগিব, একদম বঢ়িয়া খাম। কল আলু গোটেই খাব লাগিব। তো আহক আপোনালোকৰ দেৱৰ দোকানত, চবেই আহক। আমি দোকানৰ পৰা ডাইৰেক্ট এতিয়া মানে ৰেষ্টুৰেণ্টলৈ আহিলোঁ, মানে সি কিবা খুৱাব গ'লে এতিয়া এতিয়া মানে এতিয়া সেই বস্তুটো ডাইৰেক্টলৈ আহিলোঁ। অৰ্ডাৰটো দিছে তই? অৰ্ডাৰটো দিছোঁ, মানে এইটো অৰ্ডাৰটো হ'লে ৰখি আছোঁ। বাকী এনেদৰো আছে, এনেদৰো ৰখি আছে খাবা, দেখিলে আমি একদম খৰ কাৰণে ৰেডি একদম বহি লৈছোঁ। তুমি খাবা, আমাৰ সুমন যিটো ভাই ক'ল। য়েছ, নমস্কাৰ। মানে মই গৈছিলোঁ আজি 15 আগষ্ট উপলক্ষে দাৰাগাঁও, তো তাতে যাই পেলাই এনেকৈ ফাঁচিছোঁ ভাই, 1টা বজাতে গা চা ধোৱা আহে, কিন্তু ঘৰ আহি পাইছোঁ 7টা বজাত। এতিয়া আমি ইয়াতে অৰ্ডাৰ দিছোঁ, কিবা খাওঁ, খাই কিনে দোকানত যাব লাগে। ফ্লিপৰ বস্তু একো এটা নাগে কিন্তু দেই, চব খাম চব। তো গাইছ আমি খাই লওঁ, দেখিছোঁ। তো গাইছ দেৱৰ আজি নতুনকৈ দোকান অপেনিং কৰিলে, তো ছাৰ হয় মানুহ এংগেজতে মানুহ তাৰ দোকান সদায় ভৰ্তি হৈ থাকে। তো তাৰে কামনা কৰিলোঁ আজি ভিডিঅ'টো এইখিনিয়ে। তো বাই বাই।